জীৱনত ডাঙৰ হোৱা কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত সুখী হোৱা কিন্তু কাৰোবাক দুখী কৰি নহয়। জীৱনত হাঁহা কিন্তু কাৰোবাক কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা কিন্তু কাৰোবাক হৰুৱাই নহয়। সকলোতকৈ মূল্যৱান বস্তু দুটা কি জানানে বাৰু? সম্পৰ্ক আৰু সময়। সম্পৰ্ক সেইজনৰ সৈতেহে ৰাখিব লাগে যিয়ে তোমাৰ গুৰুত্ব বুজি পায়, আৰু সময় সেইজনকহে দিব লাগে যিয়ে সময়ৰ মূল্য বুজি পায়। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সহজ, সুন্দৰ আৰু সুখময় কৰি তোলে। ছোৱালীবোৰে নিজৰ ভৰিত থিয় দিয়াটো খুবেই গুৰুত্বপূৰ্ণ, কিন্তু টকাৰ বাবে নহয়, নিজৰ পৰিচয়, আত্মসন্মান আৰু অস্তিত্বৰ বাবেহে। গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত যিদৰে প্ৰভাত লুকাই থাকে, ঠিক তেনেকৈ বুকুত সাহস বান্ধি আগবাঢ়ি যোৱা। চাবা, হাজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠিব। মানুহে তোমাক কেতিয়ালৈকে ভাল বুলি ক'ব জানা? যেতিয়ালৈকে তুমি তেওঁলোকৰ মতে চলিবা আৰু থাকিবা। কিবা পাবলৈ হ'লে প্ৰথমে নিজৰ ওপৰত ভৰসা ৰাখিবা। আনে যিমানেই সঁহাৰি নিদিয়ক কিয়নো, নিজৰ ওপৰত ভৰসা থাকিলেহে তুমি লক্ষ্যস্থানত উপনীত হ'ব পাৰিবা।